নিজৰ বিভূতি প্ৰকাশ কৰে এনেদৰে। शिव बाबा पधारे बोलते ध्वनियों, ब्रह्म से शिव बाबा पधारे बोलते ध्वनियों, ब्रह्म मुख से मधुर वाणी बोलते ध्वनियों। এই ওম ধ্বনি উচ্চাৰণৰ জৰিয়তে তেওঁ জীৱন জগত আত্মা পৰমাত্মা আৰু মানৱ সভ্যতাৰ ৫,০০০ বছৰীয়া পুৰাতন ইতিহাসৰ তাত্ত্বিক বিশ্লেষণ কৰি জগতৰ পৰা আসুৰিক শক্তিসমূহৰ বিনাশ কৰি কলিযুগৰ অন্ত পেলাই সত্যযুগ স্থাপনৰ মহান কাৰ্য সম্পাদন কৰে। তেওঁৰ এই দিব্য কাৰ্যত যিসকল নৰনাৰীয়ে নিজৰ জীৱন উৎসৰ্গিত কৰে, সেইসকল নৰনাৰীৰ মহান ত্যাগ আৰু তপস্যাৰ বিভূতিময় জীৱন গাথা দেৱী দুৰ্গা, দেৱী সৰস্বতী, দেৱী লক্ষ্মী ৰূপত যুগে যুগে বন্দনা কৰি আহিছে এনেদৰে। धरती पे शिव शक्तियाँ आ गई, धरती पे शिव शक्तियाँ आ गई। घर घर में होती है दिल की पूजा, घर घर में होती है दिल की पूजा।